প্ৰেজ দ্য লৰ্ড। আশা কৰোঁ সকলোৱে ভালে আছে। আজি আমি দুগৰাকী মহিলাৰ বিষয়ে শিকিবলৈ পাম। সেই দুগৰাকী মহিলা যি ইমান বিখ্যাত নাছিলে, ইমান ফেমাছ নাছিলে, কিন্তু তেওঁবিলাকক আমি পাহৰিব নোৱাৰোঁ। আমি যেতিয়া বাইবেল পঢ়োঁ, তাতে যাত্ৰা পুস্তক 1 অধ্যায় আমি 15 পদৰ পৰা যদি আমি পঢ়িবলৈ যাওঁ, তাতে দুগৰাকী মহিলাৰ বিষয়ে কৈছে, অৰ্থাৎ ধাত্ৰী দুজনীৰ বিষয়ে কৈছে, যি ধাত্ৰী দুজনীয়ে কেনেকৈ ইব্ৰিয়া সন্তানবিলাকক ৰক্ষা কৰিছিলে, কেনেকৈ তেওঁবিলাকে ৰজাৰ বিৰুদ্ধে গৈ তেওঁলোকে ইব্ৰিয়া সন্তানবিলাকক ৰক্ষা কৰিছে, তেওঁবিলাকক হত্যা কৰা নাছিলে, তেওঁলোকক ৰক্ষা কৰিছে, তেওঁলোকৰ জীৱন ৰক্ষা কৰিছিলে, তেওঁলোকৰ ভৱিষ্যত ৰক্ষা কৰিছিলে। প্ৰেজ দ্য লৰ্ড। আমি চিপ্ৰা আৰু পুৱাৰ বিষয়ে, তেওঁবিলাকে হয়তো ইমান ফেমাছ নাছিলে, ইমান বিখ্যাত নাছিলে, কোনো পুৰোহিতৰ তেওঁবিলাক কোনো পুৰোহিতৰ ভাৰ্যা নাছিলে বা কোনো কুলপতিৰ ভাৰ্যা নাছিলে। তেওঁলোকে সাধাৰণ মহিলা দুগৰাকী, অৰ্থাৎ ধাত্ৰী দুজনীয়ে কেনেকৈ ঈশ্বৰক ভক্তি কৰিছিলে, কেনেকৈ ঈশ্বৰক ভয় কৰিছিলে, আমি সেই মহিলা দুগৰাকীৰ বিষয়ে আমি পঢ়িবলৈ পাওঁ। প্ৰেজ দ্য লৰ্ড। সেই চিপ্ৰা আৰু পুৱা ধাত্ৰী দুজনীয়ে কেনেকৈ ৰজাৰ বিৰুদ্ধে গৈ ইব্ৰিয়া সন্তানবিলাকক ৰক্ষা কৰিছিলে। তাৰে মাজত ৰক্ষা কৰা এজন মহান ঈশ্বৰৰ দাস মুচিৰ তেওঁলোকে জীৱন ৰক্ষা কৰিছে, তেওঁলোকে মুচিৰ ভৱিষ্যত ৰক্ষা কৰিছিলে। প্ৰেজ দ্য লৰ্ড। তেওঁবিলাকে ঈশ্বৰক ইমান ভক্তি কৰিছিলে, ইমান ভয় কৰিছিলে, তেওঁলোকে ৰজাৰ বিৰুদ্ধে গৈ কাম কৰিছিলে। কিন্তু আজি আমি পাওঁ যে আমি যদি কোনো ৰজাৰ যদি আমি আদেশ নামানো বা তেওঁবিলাকৰ কথাৰ বিৰুদ্ধে যদি আমি কাম কৰোঁ, তেতিয়া আমাক কি কৰিব? আমাৰ জীৱনটো মাৰি পেলাব, আমাক হত্যা কৰি দিব, আমাক আমাৰ সম্পূৰ্ণ পৰিয়ালক আমাক হত্যা কৰি শেষ কৰি দিব। কিন্তু ধাত্ৰী দুজনী ঈশ্বৰক ইমান ভয় কৰিছিলে, ইমান ভয় ভক্তি কৰিছিলে যে তেওঁবিলাকে নিজৰ জীৱনটোক লৈ কিনে তেওঁবিলাকে নাভাবিলে যে আমাৰ জীৱনটো কি হ'ব, আমাৰ পৰিয়ালটো কি হ'ব। কিন্তু তেওঁবিলাকে নিজৰ সতি সন্তানৰ বিষয়েও নাভাবিলে, কিন্তু তেওঁলোকে এইটোৱে ভাবিলে যে মই ঈশ্বৰক ভয় কৰোঁ, মই এগৰাকী ভয় কৰা মহিলা হয়, মোৰ লগত যিয়ে নহওক, মোৰ পৰিয়ালৰ লগত যিয়ে নহওক, কিন্তু মই ঈশ্বৰৰ বিৰুদ্ধে কেতিয়াও এনেকুৱা কাম নকৰিম। প্ৰেজ দ্য লৰ্ড। আজি আমি কিমানে আছোঁ যে আমি আনৰ কথা ৰং থাকিলেও, ভুল থাকিলেও আমি সেইটো কৰা নাই। আমি এনেকুৱা কোন মানুহ আছোঁ যে আমি ঈশ্বৰৰ যিটো ইচ্ছা, ঈশ্বৰৰ যিটো ভাল পায়, ঈশ্বৰ যিটো গ্ৰহণযোগ্য, আমি সেইটো কৰিছোঁ। আমি কেতিয়াও আমাৰ জীৱনটোক আমি কম্প্ৰমাইজ কৰিব নালাগে। আজি হয়তো ধাত্ৰী দুইজনীক হত্যা কৰি দিলে হয়, সেই ফিৰণ ৰজাই হত্যা কৰি দিলে হয়, মাৰি পেলালে হয়, কিন্তু ঈশ্বৰে তেওঁলোকে ইমান অনুগ্ৰহ কৰিলে। আৰু বাইবেলত আমি পাওঁ, যেতিয়া তেওঁবিলাকে ভয় কৰিলে আৰু তেওঁবিলাকে ঈশ্বৰৰ ভক্তি কৰিলে, আমি পঢ়িবলৈ পাওঁ তলত যে ঈশ্বৰে তেওঁবিলাকক আশীৰ্বাদ কৰিলে, তেওঁৰ ঘৰখনক আশীৰ্বাদ কৰিলে, তেওঁলোকৰ বংশ বৃদ্ধি কৰিলে, তেওঁলোকৰ যিমান ঘৰৰ মানুহবিলাক আছে তেওঁলোকক আশীৰ্বাদ কৰিলে। প্ৰেজ দ্য লৰ্ড। আজি আপুনি যদি ঈশ্বৰক ভয় কৰা এগৰাকী মহিলা হয়, ঈশ্বৰক যদি ভয় কৰে, ঈশ্বৰক যদি আৰাধনা কৰা মহিলা হয়, তেতিয়া নিশ্চয় আপোনাৰ জীৱনত আশীৰ্বাদ আহিব। ঈশ্বৰে আপোনাৰ জীৱনত অনুগ্ৰহ কৰিব, আশীৰ্বাদ কৰিব, আপোনাৰ পৰিয়ালক আশীৰ্বাদ কৰিব। আজি যদি আপুনি এগৰাকী মহিলা হয়, তেন্তে নিশ্চয় ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰিব আৰু আপোনাৰ পৰিয়ালক আগবঢ়াই লৈ যাব। আজি যদি নিশ্চয় আপুনি এটা প্ৰাৰ্থনা কৰা মহিলা হয়, তেতিয়া ঈশ্বৰে নিশ্চয় আপোনাৰ ঘৰখনক আশীৰ্বাদ কৰি লৈ যাব। প্ৰেজ দ্য লৰ্ড। আপুনি কোনো বিষয়ে চিন্তা কৰিব নালাগে। তেওঁবিলাকে চিপ্ৰা আৰু নিজৰ জীৱনটোক ৰিস্ক লৈ পেলাই তেওঁলোকে ঈশ্বৰৰ কাম কৰিছিলে। প্ৰেজ দ্য লৰ্ড। সেইকাৰণে যিমান মহিলাবিলাক আছে, মই তেওঁলোকক উৎসাহ কৰিব বিচাৰিছোঁ, আপুনি আজিৰ পৰা নিজৰ জীৱনটো ঈশ্বৰক সমৰ্পিত কৰক। ঈশ্বৰৰ অনুগ্ৰহ আপোনাৰ জীৱনত আহিব, আপোনাৰ পৰিয়ালৰ জীৱনত আহিব, আৰু আপোনাৰ পৰিয়ালত ঈশ্বৰে হালেলুয়া আপোনাক আশীৰ্বাদ কৰিব, আপোনাক ভৰপূৰিত আশীৰ্বাদ কৰিব। প্ৰেজ দ্য লৰ্ড। ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক। আমেন।